নমস্কাৰ। আজি 20/5/2023 ইংৰাজী তাৰিখ শনিবাৰে গুৱাহাটী মহকুমাৰ অন্তৰ্গত পশ্চিম গুৱাহাটী মণ্ডল এলেকাৰ গড়ল শিক্ষক কেন্দ্ৰৰ শৈক্ষিক সাংস্কৃতিক আৰু ঐক্য উত্তৰণ সভাখন লোৱাৰ মিৰ্জাপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। উক্ত সভাখনত লোৱাৰ মিৰ্জাপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক সন্মানীয় শ্ৰীযুত ৰাতুল চন্দ্ৰ গোস্বামীদেৱ উপস্থিত থাকে। লগতে সভাখনত মাজিৰগাঁও আৰু গড়ল সমল কেন্দ্ৰৰ সমন্বয়ক শ্ৰীযুত পাৰ্থ প্ৰতিম দাস ছাৰো উপস্থিত থাকে। উক্ত সভাখনত শৈক্ষিক দিশৰ বিভিন্ন দিশসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। সন্মানীয় গোস্বামী দেৱেও ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে কৰি অহা বিভিন্ন সংগ্ৰামৰ কথা সভাত অৱগত কৰায়। ইয়াৰ লগতে সভাত উপস্থিত থকা মাজিৰগাঁও আৰু গড়ল সমল কেন্দ্ৰৰ সমন্বয়ক শ্ৰীযুত পাৰ্থ প্ৰতিম দাস ছাৰেও নিজৰ সাৰুৱা ভাষণ উক্ত সভাখনত দাঙি ধৰে। এনেদৰেই পশ্চিম গুৱাহাটী গড়ল শিক্ষক কেন্দ্ৰৰ শৈক্ষিক সাংস্কৃতিক আৰু ঐক্য উত্তৰণৰ সভাখন লোৱাৰ মিৰ্জাপুৰ প্ৰাথমিক বিদ্যালয়ত সফল সমাপ্তি ঘটে। ধন্যবাদ।